জিন্তু শৰ্মাক মই ফৰ্মেলি চিনি কলেজৰ প্ৰাক্তন ছাত্ৰ বটানী ডিপাৰ্টমেণ্টৰ আৰু তাৰপিছত তেওঁ মাষ্টাৰ্ছ কৰিলে বটানী গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আৰু তেজপুৰ PhD মই ইয়াৰ পৰা PhD মই ইয়াৰ পৰা কৰিছোঁ PhD ইয়াৰ পৰা কৰিছোঁ আৰু এখেত মানে উদ্ভিদৰ নামাকৰণৰ এজন বিশেষ হৈছে আৰু চিনিপোৱা গছ বহুত কম আছে হা এতিয়া অলপতে যাব কৰিমগঞ্জত অক্সফৰ্ড ইউনিভাৰ্চিটি টিম এটা কাম কৰিব এই নামাকৰণ লৈ গতিকে জিন্তু শৰ্মাই আজি দিনটো আমাক দিছে তেওঁ পৰিয়াল এৰি থৈ আমাৰ লগত এনেকৈ ঘূৰিলে নিজৰ কলেজ কেন্দ্ৰীয় কলেজৰ পৰা মই জিন্তু শৰ্মাক আমাৰ ডিপাৰ্টমেণ্টৰ পৰা কৃতজ্ঞতা জনাইছোঁ অসম আন্দোলন হুলস্থুলটো হৈ থকা শুনিছে অসম আন্দোলনৰ অসম চুক্তি মৰ্মে হৈছিলে তেজপুৰ ইউনিভাৰ্চিটি আছাম ইউনিভাৰ্চিটি শিলচৰ জানাচাগৰ আছাম ইউনিভাৰ্চিটি অসমৰ দুখন চেণ্ট্ৰেল ইউনিভাৰ্চিটি তেজপুৰ ইউনিভাৰ্চিটি চেণ্ট্ৰেল ইউনিভাৰ্চিটি চেণ্ট্ৰেল ষ্টেট ইউনিভাৰ্চিটি ডিফাৰেঞ্চটো চাৰ্টেল ক'ব কি ডিফাৰেঞ্চ মানে বেলেগ বেলেগ দুটা বস্তু আৰু IIT গুৱাহাটী এই তিনিখন হৈছিলে হায়াৰ এডুকেশ্যন ইনষ্টিটিউট HEI তেজপুৰ ইউনিভাৰ্চিটি 94ত আমাৰ চিলভাৰ জুবিলি হৈ গ'ল এবাৰ 25 ইয়াৰ্ছ হ'ল তেজপুৰ ইউনিভাৰ্চিটি টোটেল 4,500 এপ্ৰক্স ষ্টুডেণ্ট আছে বেছি হ'ব অলপ চলপ এবাউট 4,500 প্লাছ 4,600ৰ ভিতৰত আছে মানে আৰু ডিপাৰ্টমেণ্ট 32 ডিপাৰ্টমেণ্টছ আছে ঠিক আছে ইঞ্জিনিয়াৰিঙৰ চব ব্ৰাঞ্চ আছে তোমালোকৰ হিউমেনিটিজৰ আণ্ডাৰত পৰিবা তোমালোক মানে হিউমেনিটিজ মানে চাৰ্টত তোমালোক হিউমেনিটিজ কাক কয় মানে আৰ্টছৰ ছ'চিয়েল ছায়েন্সৰ হিউমেনিটিজ আমাৰতো স্কুল অফ হিউমেনিটিজ বুলি HSS বুলি আছে ঠিক আছে আৰু তোমালোকৰ মানে কিহৰ কাৰণে কৈছোঁ হায়াৰ ষ্টাডিজৰ কাৰণে তোমালোকৰ যদি পিছত ইচ্ছা কৰা মানে BA কমপ্লিট হোৱাৰ পিছত তোমালোকে মাষ্টাৰ ডিগ্ৰী কৰিবাতো তোমালোকে তেজপুৰ ইউনিভাৰ্চিটিত যদি এপ্লাই কৰিব খোজা তেজপুৰ ইউনিভাৰ্চিটিত এতিয়া তোমাৰ আমাৰ এতিয়া দুটা ছেমিষ্টাৰ মানে তোমালোকে ছেমিষ্টাৰ চিষ্টেম জানি ছেমিষ্টাৰ বুজিয়ে পোৱা তোমালোকে আমাৰ এতিয়া স্প্ৰিং আৰু আটাম ছেমিষ্টাৰ এইটো স্প্ৰিং ছেমিষ্টাৰ চলি আছে জানুৱাৰী টু জুন জুন আৰু এইফালে জুলাই টু ডিচেম্বৰ এটা ছেমিষ্টাৰ সেইটো আটাম ছেমিষ্টাৰ ঠিক আছে প্ৰতি বছৰৰ স্প্ৰিং ছেমিষ্টাৰৰ এণ্ডত মানে হেৰি হয় মানে তোমাৰ হয় মানে এডমিশ্যনবিলাক হয় ঠিক আছে আৰু তোমালোকৰ যিবিলাকে ফাইনেল ছেমিষ্টাৰখিনি জানিবা যে এতিয়া মানে এণ্ড অফ মানে ফেব্ৰুৱাৰী বা মাৰ্চৰ ভিতৰত আমাৰ এডভাৰ্টাইজবিলাক ওলায় ঠিক আছে তো তোমালোকৰ কাৰণে চবচে বেয়া পোৱা কথাটো হৈছে ডাইৰেক্ট আমাৰ ইয়াতে এডমিশ্যন নহয় এডমিশ্যন হয় অল ইণ্ডিয়া পৰীক্ষা এটা হয় অল ইণ্ডিয়া এণ্ট্ৰেঞ্চ এক্সাম এটা পায় এইটো TUE বুলি কয় তেজপুৰ ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ এক্সাম আমাৰ এইটো ইউনিভাৰ্চিটি নিজে কণ্ডাক্ট কৰে আৰু এইটো গোটেই অল ইণ্ডিয়া লেভেলৰ হয় তো আমাৰ ডিপাৰ্টমেণ্টৰ এতিয়া চাপ'জ 30টা ছিটটো তাৰ কাৰণে যোৱাবাৰ কিমান ফৰ্ম থাকিব পাৰে তোমালোকে ইমাজিন কৰিব পাৰা 30টা ছিটৰ কাৰণে অল ইণ্ডিয়াত কিমান ষ্টুডেণ্টে পৰীক্ষা দিছে হ'ব আছে কিবা মানে আন্দাজ মানে কিমান হ'ব পাৰে কিমান হ'ব কম্পিটিশ্যনটো কেনেকুৱা লেভেলৰ কম্পিটিশ্যন 30টা ছিটৰ কাৰণে 4,500 ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছে তাৰে পাছত স্ক্ৰুটিনি হৈ পেলাই 30টা মানুহৰ চিলেকশ্যন হয় মানে গতিকে সেইটো লেভেলৰ মানে টাফ এক্সাম হয় মানে এটা হৈছে ভেনিলা ভেনিলা যে হেৰিত দিয়ে যে এচেঞ্চ যে ভেনিলা যে এডালৰ পৰা বনায় এইডাল ভেনিলা প্লেনিফোলিয়া বুলি এডাল আছে সেইডালৰ পৰা বনায় একচুৱেল ভেনিলা এইডালহে হয় মানে ভেনিলা এচেঞ্চ দিয়ে না 45টামান প্ৰজাতি আৰু মোৰ ইয়াতে 26টা প্ৰজাতি মই বেলেগ বেলেগ জেগাৰ পৰা ঘূৰি ঘূৰি আৰু বেম্বো কিছুমান এনেকুৱা স্পেচিছ আছে যিবিলাক অকল মানে আপাৰ আছামতে পায় কিছুমান আছে অকল লোৱাৰ আছামতে পায় আমাৰ যে এইফালে লোৱাৰ আছামত কটাবা বুলি এটা আছে কটাবাটো ইণ্টাৰেষ্টিং তোমালোকে জানা নাজানা আপাৰ আছামত নাপায়েই আৰু আপাৰ আছামত একদিন পায় বেম্বো পায় কাকোবা বুলি পায় ইমান ডাঙৰ লগাইছে বেম্বো জেগেঞ্চিয়া বুলি কয় মানে ওলাই জন্মতে ইমান ডাঙৰ মানে আৰু সিহঁতে খাদ্য এইকেইদিন দিন নাখায় ইয়াৰ পৰা কটাৰ পৰা মৎস্যটো ইয়াৰ আগত এটা পিচ থাকে যিটো পিচ থাকে এইটো এটা অংগ থাকে সিহঁতক
এপিডাৰ্মিছ বুলি কয়, সেইবিলাক কোষবিলাকেদি সিহঁতে মানে মইশ্চাৰবিলাক লয় মানে, আৰু এনেকৈ সিহঁতে থাকে মানে, নহ'লে ওপৰতো একো নাই ইয়াতে, অকল মানে কোকোনাট হাঁচ দিয়া আছে আৰু তাত মানে নিউট্ৰিয়েণ্টছ কিছুমান দি থোৱা আছে মানে আজিকালি কেমিকেল কিছুমান পায়, নহ'লে ফাংগেল এফেক্ট হয়তো।